ৰাইজ আমাৰ কলেজৰ ল'ৰাবোৰ ইমানে বেয়া যে যিবোৰ কাম ঘৰত কৰিব লাগে সেইবোৰ কাম এতিয়া আহি কলেজত কৰিছে। হেল্ল' ফ্ৰেণ্ডছ, মই চফিকুল। সদায় দৰে আজিও সাৰ পালো 4টা বজাতে আৰু যাবলৈ ওলালো এতিয়া চাইকেলখন লৈ পেলাই ফিল্ডৰ ফাললৈ বুলি। যিহেতু এইকেইদিন ৰেগুলাৰ আহিব পৰা নাই তো বহুত দিনৰ মূৰে এদিন অহা হৈছে, পাৰিলে ৰেগুলাৰলি কৰিব লাগিব আৰু ৰাইজ। বাৰু বাকী যি কি নহওক ধুনীয়াকে ফিল্ডলৈ আহি দৌৰি মেলি এতিয়াও ওলাইছে ধুনীয়াকে বেলিটো আৰু আমিও যাবলৈ লৈছো ঘৰৰ ফাললৈ বুলি। যিহেতু ফিল্ডৰ পৰা আহি কলেজলৈ যাব লাগে সেইকাৰণে অলপ সোনকালে গুচি আহোঁ ফিল্ডৰ পৰা। বাৰু মই এতিয়া ঘৰত আহি পাই ধুনীয়াকে ওলালো কলেজৰ ফাললৈ বুলি। যিহেতু আজি 3 নম্বৰ দিন কলেজৰ ছেকেণ্ড ইয়েৰ পোৱাৰ পিছৰ পৰা। যিহেতু কলেজত মোবাইল এলাও কৰা নাছিল যদিও আপোনালোকক ব্লগ এটা দেখাবলৈ মই সেইকাৰণে আজি মোবাইলটো লৈ গুচি গলো আকৌ। বাৰু এইফালে মন দিয়ক, যিবোৰ কাম সিহঁতি ঘৰত কৰিব লাগে সেইবোৰ আহি পেলাই স্কুলত কৰি থাকে, মানে ঘৰত কৰিবলৈ নহয় সেইটো টাইমেই নাই। মানে আমাক আধাখিনি আনি দিছিল এইপিনে ফটো লগাবলৈ বুলি। বাকী যি কি নহওক ৰাইজ, আজি আকৌ ক্লাছৰুমত উশাহ নোপোৱাকে ধুনীয়াকে বহি 6টা ক্লাছ কমপ্লিট কৰি কেম্পা এটা খাই পেলাই আহিব ললো এতিয়া ঘৰৰ ফাললৈ বুলি। বৰ্তমান সময়ত হেনো এই কেম্পাটোৰ দাম 20 টকা হৈ গ'ল, মানে 20 টকীয়া যোনটো আছিল সেইটো আকৌ এতিয়া বেন কৰি দিলে হেনো। বাকী ৰাইজ আপোনালোকে মোৰ ব্লগবোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আজি ব্লগটো আপোনালোকে চাই পেলাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি তো আজিলৈ সকলোকে বাই বাই।